কিন্তু কোৱা বিধানসভা মানে ইলেকশ্যনৰ ডেট ঘোষণা কৰাৰ পৰা মামাই যে অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে পগলাৰ নিচিনা ঘূৰি আছে ৰাইজৰ মাজত, আৰু ৰাইজেও পাগল হৈ গৈছে মুখ্যমন্ত্ৰীৰ লগত। ইয়াৰ মূল কাৰণটো কি? এইটো ধুনীয়া, এইটো কথা ধুনীয়া কথা সুধিছে। মামাই আচলতে কি জানা নাই, মামাই এই যে পাগলৰ দৰে ঘূৰি থকা বুলি কৈছা, মামাই পাগলৰ দৰে ঘূৰা নাই। জনসাধাৰণে মামাক ইমানে মৰম কৰিছে, সেই মৰমৰ কাৰণে মামাই অসমখনৰ জাতি মাটি ভেটি এইটো সম্পূৰ্ণ মামাই আজি এই যেতিয়াৰ পৰা মুখ্যমন্ত্ৰী হৈছে তেতিয়াৰ পৰা জাতি মাটিৰ ভেটিৰ ওপৰত পূৰা সম্পূৰ্ণ কাম কৰি আহিছে। সেই কামৰ যিটো ফচল, সেই ফচলটো অসমৰ জনসাধাৰণে গম পাইছে। আৰু মামাৰ এটাই ভাল গুণ আছিল, মামাই যেতিয়া কংগ্ৰেছত আছিল তেতিয়া মামাই শিক্ষা বিভাগ, মেডিকেল বিভাগ মানে স্বাস্থ্য বিভাগটো বহুত মজবুত কৰিছিল। মামাৰ ওপৰত মানুহৰ বিশ্বাস সেইকাৰণেই আছে, তেখেতে যিটো কথা কয় সেইটো কৰি দেখুৱায় আৰু সময়ৰ আগত কৰি দেখুৱায়। এতিয়া মামাই যে এনেকৈ এই যোৱাকালিলৈকে যে ইলেকশ্যনত ইমান সঁহাৰি, বিপুল সঁহাৰিৰ মাজত তেখেতে নিজে নিজকে মতিভ্ৰম হৈ গৈছে। মানে তেখেতক যে ইমান ভাল পায় মানুহে গম পোৱা নাছিলে, তেখেতে অনুভৱ কৰিব পৰা নাছিলে, এতিয়া কৰিছে তেখেতে। সেইকাৰণে তেখেতে দুগুণ উৎসাহেৰে পাগলৰ দৰে কাম কৰি আছে। তেখেতে পাগল হোৱাৰ কাৰণ এটাই, এই অসমৰ স্বাৰ্থত জাতি মাটি আৰু ভেটি তেখেতে 50% মজবুত কৰিলে। এতিয়া তেখেতে যিটো প্ৰতিশ্ৰুতি দিছে যে এইবাৰ তেখেতৰ চৰকাৰ হ'লে আহি থকা 5 বছৰৰ ভিতৰত তেখেতে অসমখনৰ ভেটি সম্পূৰ্ণ সুৰক্ষা কৰিব, আৰু এই কথাটো দেশ বিদেশৰ মানুহে সকলোৱে গম পাইছে। সেইকাৰণে মামাই দিন ৰাত একাকাৰ কৰি মামাই আগবাঢ়িছে। আৰু মামাই যিখিনি কাম কৰিছে, বিৰোধী পাৰ্টীয়ে কি কৰিছে, যেনেকৈ ধৰি ৰখা বাংলাদেশীবিলাকে আমাৰ অসমৰ যিবিলাক ধৰ্মীয় অনুষ্ঠান বা চৰকাৰী মাটিত বাংলাদেশীবিলাকে আহি ইমান বছৰে ইয়াতে ভুৱা হৈ পেলাই আছিল যদিও, বাস কৰি আছিল যদিও অসমখনক সিহঁতে ধ্বংস কৰি আছিলে। কিন্তু মামাই যিটো পলিচিত এইবাৰ যিটো এভেকশ্যনত যিমান কাম কৰিলে, বঙালী মিয়াবিলাকক খেদিলে। আহি থকা দিনত যেনেকৈ আৰু কৈছে 5 লাখ বিঘা মাটি আৰু এভেকশ্যন কৰিব, আৰু মিয়া বঙালী বুলি কৈছোঁ সেইবিলাকক ইয়াৰ পৰা খেদি পঠাব। এইটো বহুত ডাঙৰ কথা। কিন্তু সেই কামটোৱে নেক্সট যেনেকৈ কংগ্ৰেছে কৈছে যে মিয়া যিখিনি মুছলিম আছে সিহঁতক কংগ্ৰেছ চৰকাৰে কি কৰি দিম বুলি কৈছে, কংগ্ৰেছ চৰকাৰ যদি আহে সিহঁতক ইয়াতে স্থায়ী বাসিন্দা হিচাপে ৰাখিম বুলি কৈ আছে। তো আজিৰ নতুন প্ৰজন্মই এই সৰু কথাটো বুজি নাপায়। অসমৰ সুৰক্ষা, জাতি মাটি ভেটিৰ সুৰক্ষা যিটো মামাই কৰি দেখুৱালে, যিখিনি কৰিছে, সময়টো লাগিব না। আহি থকা 5 বছৰত তেখেতে সম্পূৰ্ণ কৰিব বুলি কৈ আছে। সম্পূৰ্ণ নহ'বও পাৰে, কিন্তু কৰি আছে না। অসমৰ প্ৰথম মুখ্যমন্ত্ৰী, যিজন মুখ্যমন্ত্ৰীয়ে সৎ সাহস আছে আৰু সৎ সাহসেৰে কাকো ভয় নকৰা কৰি সম্পূৰ্ণ অসমৰ জনসাধাৰণৰ ছাপোৰ্ট পাইছে, আৰু তেখেতে সেই উদ্যমেৰে এতিয়া কামবিলাক কৰি আছে। গতিকে আমি মামাক ছাপোৰ্ট 100% কৰিব লাগে। এইকাৰণে কৰিব লাগে, আমাৰ সাহসত তেখেতে 24 ঘণ্টাই কাম কৰি আছে আৰু কৰি থাকিব। কিন্তু এই সাহসটো আমাৰ নতুন প্ৰজন্মই দিব লাগিব, দিয়াটো আমাৰ দৰকাৰ। ভালদৰে ভাবিব, বিজেপি জাতি মাটি ভেটিৰ কাৰণে কাম কৰি আছে, এইটো সঁচা কথা। কিন্তু মামাই তাৰ ওপৰত কাম কৰি আছে। মামাক ওপৰৰ পৰাই পাৰ্মিশ্যন দিছে, কিন্তু মামাৰ সৎ সাহস আছে এজ এ লিডাৰ হিচাপে। গতিকে মামাক আমি ছাপোৰ্ট কৰিব লাগে, ফুল ছাপোৰ্ট কৰিব লাগে। নতুন প্ৰজন্মইতো বেছি ছাপোৰ্ট কৰিব লাগে, কাৰণ নতুন প্ৰজন্মক যেনেকৈ 1 টকা নোহোৱাকৈ চাকৰি দি আছে, কৰ্মসংস্থাপন দি আছে, যেনেকৈ উঠাই নিয়া কামটো কৰি আছে অসমখনক, এইটো বহুত ডাঙৰ কথা। বহুত নকওঁ, আপোনালোকে জনা ব্যক্তি সকলোৱে বুজি পাব। কিন্তু মামাক ফুল ছাপোৰ্ট কৰিব লাগে। এইকাৰণে ছাপোৰ্ট কৰিব লাগে, আমাৰ সাহসত তেখেতে 10 গুণ সাহস পাব, আৰু সেই 10 গুণ সাহসেৰে তেখেতে মজবুত হ'ব। আৰু তেখেতৰ মজবুত মানে অসমখন কিন্তু সুৰক্ষা 100% পাব। এইখিনিয়ে ক'লোঁ আজিলৈকে। পিছত ক'ম, আপোনালোকৰ লগত কথা পাতিম যদি বিচাৰে এনেকুৱা কথা। কি ক'ম, বাকী আপোনালোকক কি ক'ম, এইটো কথা মই পুনৰ এবাৰ ক'ব বিচাৰিছোঁ। অহাকালি যিটো ভোট হ'ব না, আমাৰ ভোটিং যিটো হ'ব, যিটো স্বাধীন, যেতিয়া ফ্ৰীডম থাকিব আমি ভোটটো আমাৰ স্বাধীনতাত দিব পাৰিম, আমাৰ ফ্ৰীডমত দিব পাৰিম। সেই ফ্ৰীডমৰ স্বাধীনতাৰ আগত এটা কথা ভাবিব, বিবেক ভোট এইটোক নকয় যে আমাৰ কংগ্ৰেছটো ভাল পাইছোঁ, বিজেপিটো বেয়া পাইছোঁ। ভাল পোৱা বেয়া পোৱাৰ কথা অহা নাই। অসমৰ সুৰক্ষাৰ স্বাৰ্থত দিব।
অসমখনক সুৰক্ষা দিয়া ব্যক্তি কিন্তু এজনে। বহুত কথা আছে যিবিলাক কথা অনলাইনত ক'ব নোৱাৰি। আপোনালোকে অনলাইনত চাব, মোবাইল চাব, নিউজ চাব, এইবিলাকত আপোনালোকে গম পাব কি সুৰক্ষা দি আছে মামাই। জাতি মাটি ভেটিৰ সুৰক্ষাটো বহুত মজবুতিত দি আছে কিন্তু। সেইকাৰণে অহাকালি যিটো ভোট হ'ব আমাৰ অসমত বিধানসভাৰ ভোট, ভোটিঙত আপোনালোকে একদম 100% বিবেকৰ ভোট দিব। অসমৰ স্বাৰ্থত দিব, ব্যক্তিগত স্বাৰ্থত নিদিব। ব্যক্তিগত স্বাৰ্থত কেতিয়াও ভোট দিব নালাগে। এজন ভাল লিডাৰ, সি নিৰ্দলত উঠিছে, তাক ভোট নিদিব। সি একো কৰিব নোৱাৰে। বিবেক ভোট দিব। জাতি মাটি ভাটি এই তিনিটাই মই বাৰ বাৰ কৈ আছোঁ, এইটোত দিব আপোনালোকে। নমস্কাৰ।